হেল্ল' বন্ধুসকল, প্ৰতিদিনে বাঢ়ি যোৱা জনসংখ্যাৰ কাৰণে আমি যেনেকৈ বিভিন্ন সমস্যাত পৰি আছোঁ তেনেকৈ আৱিষ্কাৰ কৰি আছে নতুন নতুন টেকন'লজিৰ মেচিন। য'ত আগৰ কৃষকবিলাকে নিজৰ কাম নিজেই কৰিছিল, তাত এতিয়া অত্যাধুনিক মেচিন আৱিষ্কাৰ হোৱাৰ কাৰণে কৃষকৰ কষ্টও কমি আহিছে। শস্য লগোৱাৰ পৰা কাটালৈকে সকলো কাম মেচিনেই কৰি থাকে। এই মেচিনবিলাকৰ ব্যৱহাৰে কৃষকৰ কষ্ট প্লাছ সময় দুয়োটাই হ্ৰাস পাইছে। এই মেচিনবিলাক ব্যৱহাৰ কৰিলে শস্যৰটো কোনো ক্ষতি নহয়ে, প্লাছ শস্যৰ প্ৰডাক্টিভিটি ক্ষমতাও বঢ়াই দিয়ে। তো আজিৰ ভিডিঅ'টোত আধুনিক কৃষিকাৰ্যত ব্যৱহাৰ হোৱা কেইটামান মেচিন সম্পৰ্কে জানিম। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফ্লেমিং ট্ৰেক্টৰ। এইটো হ'ল ফ্লেমিং ট্ৰেক্টৰ, যাৰ কাম দেখিলে আপুনি নিশ্চয় আচৰিত হ'ব। এই ট্ৰেক্টৰটোত এটা সয়েল কাল্টিভেশ্যন মেচিন লগোৱা থাকে, য'ৰ পৰা জুই ওলায়। প্ৰকৃততে এই মেচিনটো সেইবিলাক মাটিতে ব্যৱহাৰ কৰা হয় য'ত নতুন শস্য লগোৱাৰ প্ৰয়োজন। তাৰ আগতে মাটিক কাল্টিভেট কৰাৰ প্ৰয়োজন আৰু পুৰণা শস্যৰ আৱৰ্জনাবিলাক চাফা কৰাৰ প্ৰয়োজন। এই মেচিনটোত কেইটামান নজেল লগোৱা থাকে, যাৰ মাধ্যমত বহুতখিনি ঠাইলৈ একেলগে জুই ওলাই থাকে, যি মাটিত থকা সকলো পুৰণা আৱৰ্জনা আৰু মাটিৰ লগত মিলি থকা পোক পৰুৱা, কীট পতংগ, বেক্টেৰিয়াবিলাক পুৰি পেলায় আৰু মাটিক নতুনকৈ কাল্টিভেট কৰাৰ কাৰণে তৈয়াৰ কৰি তোলে। ব্ৰিল মেলাৰ। এইটো হ'ল ব্ৰিল মেলাৰ, যাক মাটিৰ ওপৰত গজি থকা অতিৰিক্ত লম্বা ঘাঁহ কাটিবলৈ তৈয়াৰ কৰা হৈছে। এই মেচিনটোত 4 ষ্ট্ৰক পেট্ৰল ইঞ্জিন ব্যৱহাৰ কৰা হৈছে। লগতে মেচিনটোত 3টা হাইড্ৰলিক পাম্পো লগোৱা হৈছে, যিয়ে মেচিনটোক প্ৰয়োজনীয় পাৱাৰ প্ৰভাইড কৰি থাকে। এই মেচিনটো ব্যৱহাৰ কৰি যিকোনো অদক্ষ মানুহ এজনেও তেওঁৰ মাটিৰ অপ্ৰয়োজনীয় লম্বা ঘাঁহখিনি কাটিব পাৰিব, কাৰণ মেচিনটো অপাৰেট কৰা খুবেই সহজ। আৰু এই মেচিনটোত থকা এটা স্পেচিয়েল ফিচাৰ্ছৰ মাধ্যমত যিকোনো মানুহে মেচিনটোক ৰিম'ট কণ্ট্ৰল হিচাপে ব্যৱহাৰ কৰিব পাৰে। এই মেচিনটোৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল যে যিকোনো মাটিৰ ওপৰতে মেচিনটো কাম কৰিবলৈ সক্ষম, হওক সেইটো আপ ডাউন, বোকা মাটি বা শুকান মাটি। ফৰেষ্ট হাৰ্ভেষ্টাৰ। এই মেচিনটো কৃষি কটা কামত ব্যৱহাৰ কৰা হয়। এই মেচিনটো কেইঘণ্টামানৰ ভিতৰতে বহু একৰ শস্য কাটিবলৈ সক্ষম আৰু মেচিনটোৰ সীমাবদ্ধতাও খুব কম। প্ৰতি মুহূৰ্তত আপোনাৰ ওজনৰ তুলনাত অধিক শস্য কাটিব পাৰে আৰু কাটি পেলোৱা সকলো শস্য মেচিনটোৰ পিছফালে থকা ট্ৰাকত ডেলিভাৰী কৰি দিয়ে। এই মেচিনটোৰ আৱিষ্কাৰ পোনপ্ৰথমে অষ্ট্ৰেলিয়াত হৈছিল, কিন্তু বৰ্তমান এই মেচিনটো পৃথিৱীৰ অন্যান্য উন্নত ৰাষ্ট্ৰবিলাকত বহলভাৱে ব্যৱহাৰ হোৱা দেখা যায়। আনকি আমাৰ দেশতো এনেকুৱা মেচিনৰ সাহায্য লোৱা দেখা যায়, যাতে কৃষি চপোৱাৰ সময়ত ইয়াৰ কাম কাজ অধিক সহজ কৰি তুলিব পাৰে। দি কেৰট হাৰ্ভেষ্টাৰ। এইটো হ'ল দি কেৰট হাৰ্ভেষ্টাৰ, যাক তৈয়াৰ কৰিছে এটা ডেনিছ কোম্পানীয়ে। মেচিনটোৱে মাটিৰ তলত থকা গাজৰবিলাকক কোনো ধৰণৰ ক্ষতি নকৰাকৈ উঠাই আনিবলৈ সক্ষম। য'ত এজন সাধাৰণ মানুহে এটা এটাকৈ গাজৰ উঠাইছিল, তাত এই মেচিনে 1 মিনিটত কেইবা হাজাৰো গাজৰ একেলগে উঠাই আনিব পাৰে। এই মেচিনটোৰ আগফালে দাঁতৰ নিচিনাও কেইবাটা থাকে, যি গাজৰবিলাকৰ মাজেদি সোমাই যায় আৰু মেচিনটোৰ মাটিৰ তলত থকা অংশখিনিৰ মাটি আঁতৰ কৰি দিয়ে। এনেকৈয়ে গাজৰ মাটিৰ তলৰ পৰা ওপৰলৈ উঠি আহে। তাৰ পিছত এইবিলাকক এক কনভেয়াৰ বেল্টৰ মাধ্যমত সংগ্ৰহ কৰা হয় আৰু গাজৰবিলাকক একেবাৰে কণ্টেইনাৰলৈকে লৈ যোৱা হয় আৰু আৱৰ্জনাবিলাক ফিল্টাৰ কৰি মাটিত পেলাই দিয়া হয়। এই মেচিনৰ মাধ্যমত গাজৰ হাৰ্ভেষ্টিঙৰ কাম খুবেই সহজ, লগতে প্ৰডাক্টিভিটিও বাঢ়ি যায়। ৱাটাৰ পাম্প। আপোনালোকে নিশ্চয় জানে যে শস্যৰ কাৰণে পানী কিমান গুৰুত্বপূৰ্ণ। পানী দিয়াৰ কাৰণে এনেকুৱা ৱাটাৰ পাম্প ব্যৱহাৰ কৰে। এই ৱাটাৰ পাম্পটোক যিকোনো সংকীৰ্ণ স্থানত পানী দিয়াৰ কাৰণে বনোৱা হৈছে। এইটো সাকচন মেকানিজমে যিকোনো জেগাৰ পৰা পানী শোষণ কৰি আকৌ নতুন জেগাত পানী স্প্ৰে কৰি দিব পাৰে। এইটো 180 ডিগ্ৰীলৈকে ৰ'টেট কৰিব পাৰে, যাৰ কাৰণে ইয়াৰ চাৰিওফালে সহজে পানী ছটিয়াব পাৰে। তাৰ লগতে মাটিত জমা হৈ থকা অতিৰিক্ত পানী শোষণ কৰিবলৈ এনেকুৱা মেচিন ব্যৱহাৰ কৰে। বন্ধুসকল, আপোনালোকে দেখা মেচিনবিলাকৰ ভিতৰত কোনটো মেচিন বেছি ভাল লাগিছে আমাৰ ভিডিঅ' কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।